প্ৰিয় দৰ্শকসকল, আজি মাছৰ জুতি লগাকৈ এখন ব্যঞ্জন বনাইছোঁ। এই ব্যঞ্জনখন ইমান ধুনীয়া লাগে, এবাৰ খালে আকৌ খাওঁ খাওঁ লাগি থাকে। আজি ভাঙোন মাছৰ এই ব্যঞ্জনখন সৰিয়হৰে বনাইছোঁ। ভাঙোন মাছৰ চৰচৰি। ভাঙোন মাছৰ চৰচৰি আনদিনাখন যেনেকৈ বনাওঁ, আজি অকণমান বেলেগ ধৰণে বনাইছোঁ। আনদিনাখন সৰিয়হ বটি ধুনীয়াকৈ থুপথুপীয়া কৰি লওঁ। আজি কিন্তু মই অলপ বেলেগ ধৰণে বনাইছোঁ। প্ৰত্যেক দিনাখনে এক্সপেৰিমেণ্ট হিচাপে ৰেচিপি এটা বনাব চেষ্টা কৰোঁ। আপোনালোকে চাবচোন কেনেকুৱা লাগে। এতিয়া ইয়াতে স্কোৱাছ আৰু আলু অলপ ভাজি লৈছোঁ। স্কোৱাছ মোৰ ছোৱালীজনীয়ে খাব নিবিচাৰে, সৰুজনীয়ে, আৰু সেইকাৰণে এনেকৈ তেলত ভাজি দিওঁ। তেলত ভাজি দিলে খাই অৱশ্যে, কিন্তু যিকোনো তৰকাৰী খাব নিবিচাৰে। এইখিনি ভজাৰ পিছত মই মাছ অলপো ভাজি লৈছোঁ। মাছখিনি ধুনীয়াকৈ ভাজি লোৱাৰ পিছত কেৰাহীখনত যিখিনি তেল আছে তাতে জলকীয়া দিলোঁ, পিঁয়াজ, আদা, নহৰু থেতেলিয়াই সেইখিনি ভাজি লৈছোঁ। কিন্তু আনদিনাখন চৰচৰি বনাওঁতে অকণমান বেলেগ ধৰণে বনাওঁ। আজি এনেকৈ বনাইছোঁ। আজিৰ ব্যঞ্জনখন যি হিচাপত বনাইছোঁ আপোনালোকে সম্পূৰ্ণকৈ চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবচোন বাৰু, আৰু বনোৱা হৈছেনে নাই সেইখিনিও জনাব। এতিয়া এইখিনি ভাজি থাকোঁতে মই হালধি অলপ দিছোঁ, নিমখ অলপো মই এইখিনিতে ভাজি লৈছোঁ। নিমখো দিছোঁ, হালধিও দিছোঁ, দি পেলাই আদা, নহৰু, পিঁয়াজ, জলকীয়া আটাইখিনি মই অকণমান সময় ভাজিছোঁ। বগা সৰিয়হ খুন্দি ধুনীয়াকৈ গুড়ি কৰি থোৱা আছিল, আৰু এই বগা সৰিয়হ অলপ মই ইয়াতে দি দিছোঁ। এইখিনি মই আনদিনাখন পানী মিহলাই দিওঁ, আজি কিন্তু এনেকৈ শুকানে দিছোঁ, আৰু শুকান কৰি দি অকণমান সময় গৰম কেৰাহীখনত লৰাই দিছোঁ। ইয়াৰ পিছত মই অকণমান পানী দিছোঁ, বেছি পানী নিদিওঁ, চৰচৰিত বেছি পানী নালাগে, অলপমান পানী দিছোঁ, আৰু এইখিনি দি পেলাই ভালদৰে উতলাই লৈছোঁ। এইখিনি ধুনীয়াকৈ উতলি যোৱাৰ পিছত মই মাছ দিছোঁ। মাছ দিলে সৰিয়হৰ লগত ইমান ধুনীয়া লাগে। ইয়াত কেঁচা জলকীয়া দিব লাগে। আজি মোৰ কেঁচা জলকীয়া নাই কাৰণে মই দিয়া নাই, শুকান জলকীয়াই দিছোঁ বাৰু। সৰুজনী ছোৱালীয়ে খাব নিবিচাৰে, সেইকাৰণে তাইক মাছ বেলেগ ধৰণে বনাই দিছোঁ। আমি কিন্তু খাই ভালেই পাওঁ। সৰিয়হৰ লগত মাছৰ চৰচৰি খুব সুন্দৰ লাগে খাই, খুব ধুনীয়া লাগে। আপোনালোকে চৰচৰি খাই ভাল পায়নে? এতিয়া শেষত কিন্তু মই অকণমান মিঠাতেল দিছোঁ। চৰচৰি হোৱাৰ সময়ত মিঠাতেল দিলে টেষ্টটো অলপ বাঢ়ি যায়। এতিয়া মোৰ তৰকাৰীখন হৈ গ'ল। এখন প্লেটত নমাই লৈছোঁ মই এইখিনি, আৰু খুব ধুনীয়া হৈছে। ইয়াত পানী নাই, কিন্তু মাছৰ গাত সৰিয়হখিনি লাগি খুব ধুনীয়া হৈছে। আজিলৈ মোৰ ভিডিঅ'টো সামৰিলোঁ।